Hello everyone, welcome to my another mini blog আৰু বহুত দিন হৈছে ব্লগ দিব পৰা নাই আৰু যিহেতু ৰাতিপুৱা শুই উঠাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' মহাসংগম হৈ আছে নগাঁও ডিষ্ট্ৰিক্টত তাৰ কাৰণে ৰেডি হৈ ল'লোঁ আৰু মই আজি যিহেতু প্ৰগ্ৰেম কৰিম গ্ৰুপ বেলেগ আৰু সেইকাৰণে ধুনীয়াকৈ বাছত বহি ল'লোঁ। ফাইনেলি আমি গৈ নগাঁও পালোঁগৈ। তাৰপাছত যিহেতু আমাৰ হাতত বহুত বেছি টাইম আছিলে সেইকাৰণে লাহে লাহে চব ওলাবলৈ ষ্টাৰ্ট কৰি দিছিলে আৰু ডিছকাশ্যন কৰি আছে যে কেনেকৈ কি কৰিব লাগিব কাৰণ বহুত বেছি ভয় লাগিছিল আৰু টাফ কম্পিটিশ্যন হৈছিলে সেইদিনা। তাৰপাছত ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। মই যিহেতু গানৰ কম্পিটিশ্যনটো কৰি আহি পাই গ'লোঁহি আৰু এতিয়া মই ৰেডি হ'লোঁ নাচৰ কাৰণে আৰু অলৰেডি মোৰ ফুড গুচিয়ে গৈছিলে। তাৰপাছত শেষ হ'ল কম্পিটিশ্যনবোৰ, আমি আহিলোঁ ভোগালী মেলালৈ আৰু ইমান ধুনীয়াকৈ তাত ডেক'ৰেশ্যন কৰি থৈছে, সঁচাই খুব বেছি ভাল লাগিলে। জনগোষ্ঠীবিলাকৰ নাম মেনশ্যন কৰি ৰাখিছে আৰু খাই ল'লোঁ। তাৰপাছত আমি ৰিজাল্ট পাই গ'লোঁ, আমি পালোঁ ছেকেণ্ড আৰু ডাঙৰ গ্ৰুপে ফাৰ্ষ্ট। ত' আজিলৈ